হয় নমস্কাৰ সকলোকে আৰু গুড মৰ্নিং আজি ইয়াতে আহিছোঁ এজন ৰেছপন্সিবল নাগৰিক হিচাপে চিটিজেন হিচাপে নিজৰ ভোটদান কৰিবলৈ আৰু মই সকলো অসমবাসী ৰাইজক এটাই অনুৰোধ জনালোঁ যে আমাৰ ভইচ মেটাৰ কৰে আৰু আমাৰ ভোটটো বহুত মূল্যৱান আৰু আমি চবে একেলগে ওলাই আহি ভোট দিব লাগে এজ এ ৰেছপন্সিবল চিটিজেন চ' সেইকাৰণে অনুৰোধ জনালোঁ যে সকলোৱে ঘৰৰ পৰা আজি যেন আহি পেলাই নিজৰ ভোটটো দিয়ে কাৰণ যদি তেওঁলোকে অসমৰ ভৱিষ্যতলৈ চিন্তিত আৰু অসমখনত পৰিৱৰ্তন কৰিব বিচাৰিছে ভাবে যে সেইখন আৰু আমি উন্নত কৰিব পাৰোঁ অসমখনত আমাৰ নিজৰ সমষ্টিখনত তেওঁলোকে সকলোৱে যেন ওলাই আহি ভোট প্ৰদান কৰে হয় 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 বহুতখিনি প্ৰত্যাশা আছে যে মানুহবোৰ বহুত ওলাই আহিব ভোট দিবলৈ আৰু আমাৰ মানুহখিনি আছেই তাতে গোটেই আমাৰ 218টা চেণ্টাৰ পুলিং বুথছ তাতে যাব আৰু মানুহবোৰে ভোট দিব আৰু সকলোকে এটাই অনুৰোধ জনালোঁ যে মধ্য গুৱাহাটী সমষ্টিৰ ৰাইজেও যেন ওলাই আহি নিজৰ ভোটটো যেন প্ৰদান কৰে আৰু এটা কথা মই মাজতে বুজিছোঁ এইবাৰ নিৰ্বাচন কালি দিনটোত দেখা গৈছে হিংসা হৈছে বিভিন্ন স্থানত হয় হয় এই সম্পৰ্কে এগৰাকী নিৰ্বাচনী প্ৰাৰ্থী হিচাপে গণতন্ত্ৰৰ এগৰাকী অংশীদাৰ হিচাপে মই এটা কথাই ক'ম যে আমি ডেমক্ৰেচিত আমি বস্তুবোৰ ভালকৈ যি ইলেকশ্যনৰ যোনবোৰ প্ৰক্ৰিয়া বা যেনেকৈ হ'ব লাগে সেনেকৈ চবেই ডিচিপ্লিনাৰী ৱেত সেইটো বস্তু ইমপ্লিমেণ্ট কৰিব লাগে আৰু আমি দেখি আহিছোঁ যে এই চলি থকা চৰকাৰখনে নিজৰ মাছল পাৱাৰ মেচিনাৰী ইউজ কৰি এইবোৰ কাম কৰিব বিচাৰে কিন্তু এজ এ ডেমক্ৰেটিক চিটিজেনছ উই শুড বি আৱেৰ এইবোৰ বস্তু লৈ পেলাই আৰু সেইকাৰণে আমি সকলোৱে নিজৰ ৰাইটটো এক্সাৰচাইজ কৰি ভোটটো কৰিবলৈ ওলাই আহিব লাগে নিৰ্বাচনত দেখা গৈছিল যে ভোট দিব অহা ৰাইজে ভোট কেন্দ্ৰতে পৰিৱৰ্তনৰ কথা কৈছিল হয় মই দেখিছোঁ মই নিজে কেম্পেইন কৰাৰ পৰাই সদায় যেতিয়া মই ওলাই গৈছোঁ মানুহৰ লগত আৰু মানুহবোৰে আহি বহুতখিনি কথা কৈছে সকলোৱে পৰিৱৰ্তন বিচাৰিছে সকলোৱে বিচাৰিছে যে আমাৰ অসমখন আৰু উন্নত হওক সমস্যা যোনবোৰ মূল সমস্যা আছে ৰিয়েল ইছ্যুজ আছে সেইবোৰ যিমান পাৰে জলদি সমাধান হওক আপোনাৰ ওপৰত দৃষ্টি নিবদ্ধ আছে গোটেই অসমবাসী কি ক'ব আজি আপুনি মধ্য গুৱাহাটীৰ নিৰ্বাচনী প্ৰাৰ্থী হয় একো সেইটো নকওঁ মানে এতিয়া চাওক চবৰে গ'ল একে মোৰ গ'ল একে বাকী প্ৰাৰ্থীবোৰৰ একে বাকী কনষ্টিটুৱেঞ্চিৰ প্ৰাৰ্থীবোৰৰ গ'ল একে সকলোৱে নিজৰ সমষ্টিৰ বাবে কিবা এটা ভাল কৰিব বিচাৰিছে সমস্যাবোৰ সমাধান কৰিব বিচাৰিছে সেইকাৰণে মেইন শক্তি আৰু পাৱাৰ লাইজ উইথ দ্য ভোটাৰ্ছ অফ দেট কনষ্টিটুৱেঞ্চি যে তেওঁলোকে কি বিচাৰিছে তেওঁলোকে কাক বিচাৰিছে যে তেওঁলোকে আহি পেলাই নিজৰ সমষ্টিখন চাই বা চাৰ্ভ কৰে সেইটোৱে কম হয় আপুনি নমিনেশ্যন দিয়াৰ পৰা আজিলৈকে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল মধ্য গুৱাহাটী গোটেই নিৰ্বাচনটো এটা মানে এপিক চেণ্টাৰ হৈ গ'ল মধ্য মণিপুৰী হয় হয় সেইটোৱে কম নাজানো কিয় কাৰণ আচৰিত মই নিজে ছাৰপ্ৰাইজড কিন্তু যিমান কম সময় যোনখিনি মানুহৰ যিমানখিনি মোৰ ওপৰত আশা দেখিলোঁ আৰু যিমানখিনি মৰম আৰু আশীৰ্বাদ তেওঁলোকে মোক ইমান কম সময়ত দিলে সেইটো মানে মই নিজে এক্সপেক্ট কৰা নাছিলোঁ কিন্তু ভাল লাগিছে যে ইমান ছাপৰ্ট কৰিছে মোক নতুন প্ৰজন্মৰ মানুহবোৰৰ পৰা লৈ আপোনাৰ যিমানখিনি আমাৰ ছিনিয়ৰ আছে তাৰে ভোটাৰ চবেই বহুতখিনি ছাপৰ্ট কৰিছে সেইখিনি দেখি খুব ভাল লাগিছে হয়